নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি যাম হাতীভাঙি গাঁৱত, য'ত নেকি মোক নিমন্ত্ৰণ জনাইছে এংকৰিং কৰিবলৈ। এংকৰিংনো কেনেকৈ কৰে আপোনালোকক দেখুৱাম, মোৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। বাইকখন ষ্টাৰ্ট দিলোঁ আৰু ইয়াৰ লগে লগে যাত্ৰা আৰম্ভ। লেটছ গ'। আমি গৈ আছোঁ, ৰাস্তা যথেষ্ট বেয়া আৰু মোৰ লগত আছে প্ৰসেনজিৎ। আপোনালোকে দেখিছে কেঁচা ৰাস্তা। আমি নাও পাৰ হ'ব লাগিব, আমি সকলো দেখুৱাম আপোনালোকক। নাৱত কেনেকৈ বাইক উঠায় সকলো দেখুৱাম। আৰু নাৱত বাইক উঠাই দিলোঁ, পৰি গ'লে চেছ, বৰ ৰিস্কি। পানীত পৰি গ'লে মোৰ যাব 1.5 লাখ টকা। নাও পাৰ হ'লোঁ আমি। নাও পাৰ হৈ আমি এতিয়া বহুত ভিতৰলৈ যাব লাগিব, যিহেতু ভিতৰুৱা গাঁও। গতিকে বেয়া ৰাস্তাৰ মাজেৰে ৰাইজৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আমি গৈ আছোঁ। তাত ডান্স প্ৰতিযোগিতা পাতিছে, য'ত বিশেষকৈ মোক ঘোষক হিচাপে নিমন্ত্ৰণ জনাইছে বিভিন্ন প্ৰান্তৰ নৃত্যশিল্পীসকল আহিব। আমি উপস্থিত হৈছোঁ মলয়হঁতৰ ঘৰত। মলয় মোৰ অতিকৈ আপোন বন্ধু। গতিকে এতিয়া আমি মলয়ৰ লগত যাম। হাতীভাঙি গাঁৱত যি নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে তাত আমি অংশগ্ৰহণ কৰিম আৰু আপোনালোকক দেখুৱাম এংকৰিং কেনেকৈ কৰে। তো তেতিয়াহ'লে বলক। বাপৰে, ইমান মানুহ হৈছে। তেওঁলোকক সম্বোধন কৰি নৃত্য প্ৰতিযোগিতা চলাব লাগিব আৰু এতিয়া মোক সম্বৰ্ধনা জনাব। বৰ্তমান অসমৰ জনপ্ৰিয় চেনেল নিউজ লাইভৰ এজন সাংবাদিক, খুব কম দিনত ছাকচেছফুল ল'ৰাজন আৰু তেখেতৰ ভয়েছত গোটেই অসমৰ চুকে কোণে ধুনীয়াকৈ বিয়পিছে। এই আমাৰ নিপেন মণ্ডলক এখন ফুলাম গামোচাৰে আদৰি জনাব অতুল বিশ্বাস। আৰু এয়া হৈছে ৰাইজৰ মৰম। এয়া যিমান টকা পইচা নহ'লেও এয়া কিন্তু ৰাইজৰ মৰম কেতিয়াও টকা পইচাৰে কিনিব নোৱাৰি। ইমান দিনে যিমান সন্মান লাভ কৰিছোঁ, যিমান সন্মান অৰ্জন কৰিছোঁ, সেই সকলোবোৰ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম। আমাৰ মাজত উপস্থিত আছে প্ৰতিগৰাকী ব্যক্তিক ক'বলৈ যাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ ঠাইৰ অভাৱ, গতিকে তেওঁলোকে যাতে কোনো বেয়া নহয়, গতিকে তেওঁলোকৰ ঠাইসমূহ এৰি দি পঞ্চায়ত কৰা স্থানত গৈ আজি অনুষ্ঠান উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। গোৱালপাৰাৰ পৰা পেডেল মাৰি মাৰি আহি আছে, টেক্সি গাড়ী চলাই আছে, আহি আছে নকৰে। ৰাস্তা বেয়া, দলং হোৱা নাই, নাৱেৰে আহি আছে। গতিকে আপোনালোকৰ সহযোগিতা লাগিব, চিঞৰিব লাগিব, নাচিব লাগিব। সকলোৱে শালীনতা বজাই ৰাখিব লাগিব, বেছি উৎপাত কৰিলেও নহ'ব, হয় নহয়? গতিকে সকলোৰে আশীৰ্বাদ লৈ আমি শান্তি সমাৱেশতে আপোনালোকৰ অতিকৈ মৰমৰ হাতীভাঙি নেতাজী ক্লাবৰ সৌজন্যত আয়োজন কৰা নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিম।
আছে কিয়নো ৰাতিপুৱা 5টা বজাতে উঠি যাব লাগিব গুৱাহাটীলৈ তো এতিয়া গৈছোঁ ঘৰলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ লগ পাম আকৌ নেক্সট ভিডিঅ'টোত তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই পুনৰবাৰ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ' কেনেকুৱা লাগিছে চাই জনাব